নমস্কাৰ জীৱনটো সদায় অটিপি দৰে গঢ়িবলৈ চেষ্টা কৰক যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে প্ৰেমতকৈ যুদ্ধত অৱতীৰ্ণ হোৱাই ভাল কাৰণ যুদ্ধত হয় মৰিম নহলে বাচিম কিন্তু প্ৰেমত মৰিবও নোৱাৰিম বাচিবও নোৱাৰিম ব্যক্তি এজনে জীৱনত দুটা বস্তুৰ লগত হাৰি যায় এটা হ'ল সময় আৰু আনটো হ'ল প্ৰেম সময় কেতিয়াও কাৰো নহয় আৰু প্ৰেম কেতিয়াও সকলোৱে নহয় मजा आया যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব সফলতাই আমাক জগতখনৰ লগত পৰিচয় কৰাই দিয়ে আৰু অসফলতাই জগতখনক আমাৰ লগত পৰিচয় কৰাই দিয়ে ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায় কোনো আপোন নহয় আৰু মনত ভাবি ল'লে কোনো পৰ নহয় আপুনি বা কি কয় কমেণ্ট কৰক আৰু যদি কথাকেইটা ভাল লাগিল তেনেহ'লে প্লিজ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক ধন্যবাদ